বলক আজি আমি চিকেন চুপ বনাও। মই কেৰাহী এটা বহাই দিলোঁ, এতিয়া অকণমান তেল দিলোঁ, অলপমান ঘিউ দি দিলোঁ, পেঁয়াজখিনি দি দিলোঁ, এতিয়া কেইটামান কাৰি পাত দিম। এতিয়া মাংসখিনি মই ঢালি দিলোঁ। মই মাংসখিনি অকণমান নিমখ আৰু ৰহুনৰ লগত সানি থৈছিলোঁ, অকণমান ভাজি ল'ম। অকণমান শুকান কেঁচা জলকীয়াৰ গুড়া দি দিলোঁ, অকণমান জিৰা দিলোঁ, মাংসখিনি উঠাই দিলোঁ। এতিয়া কেৰাহীত পানী দি দিম, এতিয়া পিঁয়াজ দিম, আদা কাটি থৈছিলোঁ সেইখিনিও দিম, কেপচিকাম দি দিলোঁ, দুটামান নৰসিংহৰ পাতো দিলোঁ, এতিয়া মাংসখিনিও দি দিলোঁ। অকণমান নিমখ দিলোঁ, অলপ গাজৰ দিলোঁ। এতিয়া মই অকণমান সময় বইল কৰিম আৰু ধনিয়া পাত দুটামান দিলোঁ। চুপখিনি হৈয়ে গ'ল, চাকি ধুনীয়া হ'ল। আপোনালোকে এনেকৈ সহজতে চুপ বনাই খাব পাৰিব।